মেট্ৰো ষ্টেচন আহিছোঁ চাওঁ মেট্ৰোত এবাৰ উঠি যদি পাৰোঁ উঠিব আপোনালোককো দেখাম চাই থাকিব ভিডিঅ'টো বৰ্তমান টিকেট চিষ্টেমটো বন্ধ আছে এই কাৰ্ডৰ জৰিয়তে কৰিব লাগিব 100 লয় পাৰ আমি মেট্ৰো ট্ৰেইনত গৈ আছোঁ চাওঁ নোয়াপাড়াত আমাৰ গাঁওখন ইয়াতে চাওক যেতিয়া ৰেলৱে ট্ৰেকটো ভাঁজ থাকে তেতিয়া ডাব্বাবিলাক এনেকুৱা ভাঁজ হৈ যাই থাকে এয়া দেখিছে আৰু এইটোত এইটো বস্তু কাম স্প্ৰিং টাইপৰ বস্তু লেফ্ট ৰাইট আপ ডাউন যেনেকুৱাই নহওক এইটোৱে কাম কৰি থাকে স্প্ৰিং টাইপ হৈ থাকে আমাৰ অসমত গুৱাহাটীতো অতি সোনকালে হ'লে খুব ভাল হ'ব খুব ভাল সুবিধা অফিচিয়েল মানুহৰ কাৰণে এয়া চাওক দৰ্জা খোলা গৈছে এয়া মানুহ সোমাই আহিছে চাওক ফুল এচি আমি এতিয়া চেণ্ট্ৰেল পালোঁ ইয়াতে লিখা যাই থাকে চেণ্ট্ৰেল বহুত ভাল লাগিছে গমেই নাপায় গৈ থকা ইয়াতে কৈ থাকে ধুনীয়াকৈ কোনটো চক পাইছে কি ষ্টেচন পাইছে এতিয়া চান্দনী চক পাইছোঁ এনেকৈ ধুনীয়াকৈ লিখি থাকে আমি এতিয়া নামিম আমি একেবাৰে অন্তিম ষ্টেচনলৈ আহিছোঁ দক্ষিণেশ্বৰ বহুত দূৰ গাড়ীৰে গ'লে ইয়াৰ পৰা আমি য'ত আছোঁ তাত লৈ মোটামুটি 2 ঘণ্টা 2.5 ঘণ্টা লাগিব আমি 20 মিনিট 30 মিনিটৰ ভিতৰত আহি পালোঁ চক ষ্টেচন পালোঁ এই চাওক মেট্ৰো ৰেলৱে দক্ষিণেশ্বৰ আমি আহিলোঁ ইয়ালৈকে